Dong mukar rasinja klamalong ingdeng thongke bre si karbi lame kechengpon. Nepi alam ni chinghon chenam pu athei pi en pon si dong mukar rasinja klamalong ingdeng thongke bre si karbi lame patumi jangmi poni phai ingkoira troksier ni pen pangchengpon tanglong. Jai mega teng pen pangchengpon si sirke bapor karbi lame central committee ame phu bare mingti ahin pen karbi lame alama ingthurpon. Bangso pilong kam teron ahong jaya long kitab kang pu ajai mek deng pon. Lapen pini pen kecheng pon ing deng thongke brai si karbi lame asai ang deng tinta ing samjin pen me pachun pon thekji aphan hempu mukrang pi rasinja kengri chokor chotoram pon si karbi lame alama kengri along kachetong lamet lamjong kachinghon kadok ave aphan anta karbi lame phu bari mingti ahin pen kardom pajerpon. সাহিত্য সভা কাৰ্বি লামেটামাই কাৰ্বি সাহিত্য সভা যোৱাকালি ৰিচিপশ্যন আজি দ্বিতীয় দিন আৰু 30 তাৰিখ দিনাখন শেষ হ'ব। কিন্তু বছৰেকীয়া প্ৰত্যেক বছৰৰ নিচিনা এটা সাহিত্য সভা এটা অনুষ্ঠিত হৈছে আৰু আজি বিশেষকৈ মোক নিমন্ত্ৰিত কৰিছে যে কিছুমান কিতাপ উন্মোচন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছে আৰু মোক ঠিকেভাৱে নিমন্ত্ৰণ কৰিছে আৰু বহুতো কিতাপ আজি উন্মোচন কৰা হৈছে। বহুত ভাল লাগিছে, মানে প্ৰত্যেক বছৰে এনেধৰণে যদি 15খন 20খন যদি কিতাপবিলাক উন্মোচন কৰিব পায় তেনেহ'লে এটা জাতিৰ কাৰণে জাতিৰ ভৱিষ্যত ভাষা সংস্কৃতিৰ কাৰণে যথেষ্ট মানে লাভৱান হয়। গতিকে মই যিসকলে লিখিছে কষ্ট কৰি লিখিছে তেওঁলোকক মই ব্যক্তিগত হিচাপে তেওঁলোকক আন্তৰিকভাৱে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কাৰ্বি জাতি হৈ মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে যি ধৰণে কষ্ট কৰি পেলাই আমাৰ কাৰ্বিৰ লামেট কাৰ্বিৰ যিটো সাহিত্য ভাণ্ডাৰক যাতে এইটো মানে ভাণ্ডাৰটো মানে মজবুতি কৰাৰ কাৰণে যি সহায় কৰিছে। আৰু আজি দ্বিতীয় দিন, কাইলৈ এটা দিন আছে, ভাল ধৰণে হ'ব। কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কাৰ্বি লামেট আমাৰ কিবা অফিচ আছে ব্ৰাঞ্চ আছে তেওঁলোকে আহিছে আৰু নিশ্চিতভাৱে তেওঁলোকে ভৱিষ্যতৰ কাৰণে আলাপ আলোচনা হ'ব। কাৰ্বিৰ যিটো ভাষা জাতিৰ সংস্কৃতিৰ আৰু অন্যান্য জাতি ভাষা অসমীয়া ভাষা বড়ো ভাষা অন্যান্য ভাষাৰ লগত যাতে আমালোকৰ ভাষাও যাতে তুলনামূলকভাৱে যাতে পিছৰ দৰবাৰত আমি যাতে লৈ যাব পাৰোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁলোকে প্ৰচেষ্টা আছে। তাৰে 10খন আঞ্চলিক কমিটিৰ পৰা ইতিমধ্যে 9খন আঞ্চলিক কমিটিৰ পৰা ইয়াতে আৰু শাখা কমিটিৰ পৰা প্ৰায় 34খন ইয়াত আমি ক'ব পাৰি যে ইয়াত অলপ অকল কাৰ্বি আংলং ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ৰ পৰা আহিছে নিচেই কামৰূপ অৰুণাচল প্ৰদেশৰ পৰা FM radio station langsung kampung pondok upgradation ilitung dipu radio station kita mela FM radio langsung upgrade pon halaso asayang deng along alam manda ke pakon ke bawajan ni alam ni tong dulu tu বিকাশ সাধনৰ কাৰণে কাৰ্বি সাহিত্য সভা ইতিমধ্যে গ্ৰহণ কৰি আছে। যোৱা বছৰ ইয়াত ধৰি লওক itu Karbi Anglong betul mas konsilong iya make hai কাৰ্বি সমাজত অসমৰ বিভিন্ন কলেজত কৰ্মৰত তেওঁলোকৰ পৰা আমি মানে ইয়াত এটা পতা হৈছিল। তেওঁলোকৰ পৰা আমি পৰামৰ্শ লৈছিলোঁ কিছুমান মানে গ্ৰহণযোগ্য যিবিলাক আমি গ্ৰহণ কৰিছোঁ আৰু আমি কাৰ্বি সাহিত্য সভা ইতিমধ্যে আমি ধৰি লওক ট্ৰেন্সলেট আমি যিটো কয় মানে লণ্ডাৰ সাহিত্য সভাৰ মানে ভাষা অসমীয়া ভাষাৰ পৰা আমি কাৰ্বিলৈ অনুবাদ কৰিছোঁ যেনেকৈ আমি খগেন নীতিৰ নাম ল'ব লাগিব মহাভাৰত গীতাকাংক্ষীৰ গীতাৰ গ্ৰন্থৰ পৰা আমি গীতাকাংক্ষীৰ খগেন
全世態と Derjan presita me suarani